নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো দুদিন উৰুকা আৰু মাঘ বিহুৰ দুইদিন মিলি পেলাই বনাইছিলোঁ আৰু এয়া উৰুকা দিনাখন মাহীয়ে পুৰা পিঠা বনাই আছে আৰু তিল পিঠা বনাই আছে আমাৰ আৰু সেইকাৰণে বাহিৰতে ভাত বনোৱা হৈছিলে সকলোকে বাৰু শেহতীয়াকৈ উৰুকাৰ ওলগ জনাইছোঁ আৰু আপোনালোকৰ ঘৰত কি পিঠা বনাইছে বাৰু জনাবচোন দেই আজি বাহিৰতে আমাৰ ভাত বনালে ভিতৰত যিহেতু মাহীয়ে পিঠা বনাই আছিলে আৰু খানাৰ উৰুকাত কি খালে সেইটোও জনাব বাৰু আমাৰ বাৰু এবাৰ মাছেই হ'ল অকল এফালে মাহীয়ে পিঠা বনাই আছে আৰু তাকে দেখাইছোঁ ভিডিঅ' এটা কৰি মই ইমান ভালকৈ মই নাজানোৱে বাৰু বনাব সিদিনা মাজতে বনাইছিলোঁ মানে কালিও বনাইছিলে আমাৰ পিঠা মানে উৰুকাৰ দুদিনমান আগতো বনাইছিলে এতিয়া বনাইছিলোঁ পিছে ভিডিঅ'হে কৰা হোৱা নাই মানে নকৰিলোঁ আৰু ভিডিঅ' আৰু এফালে মাহীহঁতে ইমান ধুনীয়াকৈ পাকটো দিয়ে পিছে মোৰ হাত পুৰে মই ভালকৈ বনাবই নাজানো নাখাওঁ আৰু এইফালে বাহিৰতে আমাৰ মায়ে ভাত বনাইছে বুলি কৈছোঁৱেই এয়া মাছ বনাইছে ফুলকবি বিলাহী আলু মটৰ এনেকৈ মাছ বনাইছে আৰু আমি এইফালে জুই ফুৰাই আছোঁ মানে হাত সেকি আছোঁ ঠাণ্ডাতে সকলোবোৰ বস্তু যোগাৰ পাতি কৰি লৈছে আৰু খানা বনাইছে আৰু এইফালে আমাৰ দালি হৈ গ'ল আৰু মাছৰ দালি কোনে টেষ্ট কৰে বাৰু মাংসও টেষ্ট কৰে আমাৰ আকৌ মাছৰ জোলো টেষ্ট কৰিছে তেনেকুৱা হৈছে মানে মায়ে খাব দিছে আমাক ময়ো খাইছোঁ আৰু তেওঁ আৰু এইফালে আমাৰ আইতাও বহি আছে জুইৰ ওচৰতে এইফালে ধুনীয়াকৈ ভাত দালি ভাজি পাপৰ চব বনাই হ'ল সেয়া আৰু এয়া আজি বাৰাণ্ডাতে ভাত খালোঁ আমি কাৰণ উৰুকা বাহিৰতে বনাইছোঁ আৰু সেইকাৰণে খাইছোঁ বাহিৰতে গোটেই মুখাই আৰু তাৰপিছতে অলপমান জুই ফুৰালোঁ মাহীয়ে পিঠা বনাই হোৱা নাছিলে পিঠা বনালে আৰু তাৰপিছতে অলপমান সময় জুই ফুৰালে কাৰণ উৰুকা নহয় জানো চুৰ তুৰটো হয়েই সেইকাৰণে আৰু এয়া হৈছে বিহুৰ দিনা মানে আজি মাহীয়ে আমি উঠো মানে ঠাই ঘৰ কেনেকুৱাখন কৰে এইটো মুচি চব আজৰি আৰু এইফালে কাপোৰ কানিবোৰ মেলি দিছোঁ আৰু মুনুৱেও গা ধুলে ময়ো গা ধুলোঁ বাৰু ৰাতিপুৱাই উঠি গা ধুইছোঁ আৰু আজি বিহু বুলি ৰাতিপুৱা চাহ খাইছোঁ এনেই চাহ নাখাওঁৱেই আৰু গা পা ধুই আইতাক সেৱা কৰিলোঁ আৰু তাৰপিছতে মাহীহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ এয়া মানে মুনু মাকৰ ঘৰলৈ আৰু এজনী মাহী আমাৰ মানে দুজনী মাহী এটা চাইডে পৰিছে সেইকাৰণে একগুলিত দুই চিকাৰ হৈ যায় এজনী ফালে গ'লে ইজনী আৰু এয়া আমাৰ কিবা এটা বনাই আছে পিছৰ পৰাই দেখাম বাৰু আৰু এইফালে মাহীহঁতৰ ঘৰলৈ বুলি পিঠা চিঠা দিছে আৰু আমাৰ বিহু বুলি মানে ওচৰৰ নামঘৰতে ভাগৱত পাঠ হৈ আছে তাকে ইয়াত মাতটো আহি গৈছে বাৰু আৰু এইফালে মই মাহীহঁতৰ ঘৰ পালোঁগৈ প্ৰসাদ খাবলৈ দিছে আৰু এই আলুবিধ খাইছেনে নাই বাৰু আলুবিধ নাখালে বোলে পিছৰ জন্মত গাহৰি পেটত জন্ম লয় খালোঁ আৰু এয়া তাতে খালোঁ ৰুটি ভাজি মানে মুনুহঁতৰ ঘৰত আৰু এয়া সৰু মাহীজনীৰ ঘৰত সোমাই আহিছোঁ আহোঁতে আৰু তাত একোৱেই খাবলৈ নহ'ল খালি ঘিলা পিঠা এটা খাইছোঁ আৰু এয়া মই খাই পেলাই মানে ভিডিঅ' কৰি থকা দেখি মহা আৰু ভণ্টিহঁতে হাঁহিছিলে সেইকাৰণে মই ভিতৰত পালোঁগৈ বাৰু আৰু আমাৰ গুডুক চাওকচোন শুৱাৰ পৰা উঠি মানে অকৰামি লাগিছে আৰু আমাৰ মানে গুডুৰ প্ৰথম এনেকৈ অলপমান আমি গ'লে অকণমান হেৰি কৰি আৰু তাৰপিছত যেতিয়া পেকেটটো দিওঁ তেতিয়া নিজে নিজে ভাল হৈ যায় আৰু আমাৰ লগত মানে প্ৰথমে তাই অলপমান আমনি কৰে আমাৰ লগ পালে তাৰপিছত ভাল হৈ যায় গুডুক আজি মৰম লাগিছে আগৰ নিচিনাকৈ ভাল কথা গোঁসা মানুহ পেকেট খাইছা আৰু এয়া লাহে লাহেকৈ আমাৰ লগ লৈছে আৰু ইহঁতক লগ পালে মুনুৱে হওক বা মই হওক এনেকৈ সোধোঁ মানে কাক ভাল পোৱা নে মুনুবাক ভাল পোৱা এতিয়া তেনেকুৱা আৰু পিছত মোৰ কোচতেই বহি থাকিলে মানে মই গ'লে স্কুটিত উঠিব পাৰি যে সেইকাৰণে অলপমান আজিকালি অলপমান থাকিবলৈ লৈছে আৰু এইফালে মুনুৱে তাইক চুমা দি আছে
আৰু এইফালে আহিবৰ সময়ত তাহাঁত দুইজনীকে সদায় এনেকৈ অলপমান স্কুটিত উঠাই ফুৰাবই লাগে। আজি পিছে চনু আমাৰ ঘৰলৈ আহিছিলে, আমাৰ লগতে আহিছে। গুডুক অকণমান উঠালোঁ আৰু তাৰপিছতে তাইকো উঠাই নিওঁ, সৰু ছোৱালী যে মাজতে বহাই পেলাই। আৰু এইফালে তাই আজি আহিবলৈ মানে বায়েক আমাৰ লগত অহা দেখি তাইকো আহিবলৈ লাগে। গাড়ীৰ পৰা নামিবলৈ নিবিচাৰে, পিছত কিবা কিবি কৈ ভুলাই নমালোঁগৈ আৰু নামি আহিছে। ইমান ধুনীয়াকৈ বহি আহিছে চাওকচোন। আৰু এই মাহীয়েও আনিব পৰা নাই, আমি কিবা কিবি কৈ ভুলাই পেলাই তাইক নমাই থৈ আহিছোঁ। আৰু এইফালে উৰুকাৰ দিনা কাৰো ঘৰৰ পৰা কি চুৰ কৰিলে জনাবচোন। আমাৰ আজি গৰু পোৱালিও এৰি দিছে আৰু তাঁতি জপনাও চুৰ কৰিছে। আৰু ভিডিঅ'টিৰ শেষত সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু মাহীহঁতে আজি আমাক পইচাও দিলে বিহু বুলি। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।